হেল্ল' এভৰিৱান, আজি ব্লগটো মানে দেৰিকৈ মই ষ্টাৰ্ট কৰিলোঁ। এতিয়াতো ৰাতিয়ে হৈছে, মানে কি আমাৰ ঘৰৰ ওচৰতে মেৰকুচিত পূজা আছে। মোৰ মাৰ ঘৰতে আছোঁ মই যোৱাকালিৰ পৰাই, আপোনালোকে জানেইয়ে। তো এতিয়া যাম থিয়েটাৰ চাবৰ কাৰণে। তো থিয়েটাৰ মৃদুল ভূঞা আছে মেইন এক্টৰত। জানেই তো মৃদুল ভূঞাক মানে ইমান ভাল পাওঁ, সৰুৰ পৰা বহুত ভাল পাওঁ। তো মানে মৃদুল ভূঞাৰ কাৰণে মানে একচুৱেলি থিয়েটাৰখন চাব যাম। বেছি দূৰ নহয়, আধা ঘণ্টাৰ ৰাস্তা। তো আমি থিয়েটাৰ চাব যাওঁ। অঁ ইয়াৰিয়া আহা, থিয়েটাৰ চাব যাবানে? আহা ইয়াতে আহা, এই আহিয়া। আৰু এইয়া বুঢ়া ৰেডি। এই চাওঁ ৰিয়া তো গোটেই সোপা আমি ৰেডি হৈ আছোঁ এতিয়া। তো ব'লক, থিয়েটাৰৰ মই প্ৰায় গোটেইখিনি মই মানে তাৰ পূজাৰ আৰু থিয়েটাৰৰ বহুতখিনি মই দেখুৱাব আপোনালোকক চেষ্টা কৰিম, যদিহে সম্ভৱ হয়। মানুহ মানে বেছি হয়। আচলতে কি জানেনে, গাঁৱৰ পূজা চাই বেছি ভাল লাগে। টাউনত মানে কি কোনেও কাকো মানে এইবিলাক গুৰুত্ব নিদিয়ে। গাঁৱত হ'লে ইটোৱে মাতিব সিটোৱে মাতিব, খুব ভাল লাগে। পূজা চোৱাৰ মজাই বেলেগ। তো আমি গোটেই বৰদেউতাৰ ছোৱালী, বৰদেউতাৰ ল'ৰা আৰু টুটু মই মানে ল'ৰা ছোৱালীকেইটা আনি নিওঁ। সিহঁতে লাহে লাহে যাই থাকিব পূজা চাব, তাৰপিছত থিয়েটাৰ চাই আমি গোটেইসোপা একেলগে গুচি আহিম। তো এতিয়া যাম বুলি ওলাইছোঁ। ব'লক, আপোনালোকক যিমান দূৰ পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম। এতিয়া মই যিহেতু থিয়েটাৰে চাম, মানে পূজাৰ বিশেষ চোৱা নহয় বাৰু, সেইকাৰণে মই মানে চুৰিদাৰে পিন্ধি লৈছোঁ। তো ব'লক দেখাওঁ। এইটো ডাঙৰ বাইদেউ মঞ্জু বাইদেউ চাহ ৰঞ্জু বাইদেউ দেউতাক গৈছে ইয়াতে থাকা বুলি কওঁ। এইটো ৰঞ্জু বাইদেউ ভাইটি মুনু গ'ল মুনু তপন দাইপুৰা কেমেৰামেন ভাইটি চব থিয়েটাৰৰ গ্ৰুপ পূৰা এসোপা মানুহ থিয়েটাৰ চাব আহিছোঁ। বৰষুণ অকণ বৰষুণ দি আছে, কি বা হয় এতিয়া ভালকৈ চাব পাওঁ নে নাপাওঁ। মানুহ এয়া ভাগিন গোটেইসোপা আহিছোঁ। যাম খাই দিয়া। আৰু এইটো টিকলু, এইটোও ভাগিন পূৰা সৰু। এইটো চাওঁ তো আপোনালোকক দেখাই থাকিম। মেৰকুচিত হয় পূজাখন, বহুত মানুহ হৈছে। আৰু চাওকচোন, ডেক'ৰেশ্যনো বহুত ধুনীয়া কৰিছে। ইয়াত চিলড্ৰেন পাৰ্ক এখন কৰিছে, ডেক'ৰেশ্যন বহুত ধুনীয়া। চাই থাকক। বড়োসকলৰ সংস্কৃতি এয়া খেৰাই ডেন্স, মানে বাগৰুম্বা। তো আপোনালোকক এইখিনিও মই অকণমান দেখুৱালোঁ। খালেও মানে এই বস্তুবোৰ এৰিব নোৱাৰোঁ আৰু সৰুৰ পৰা কৈছোঁ যে, গতিকে এইটো মেইন। তাতে আৰু গাঁৱৰ পূজা খাবি
এয়া থিয়েটাৰৰ অকণমান দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। মৃদুল দাৰ অভিনীত এয়া ষ্টেজত মৃদুল দা গান্ধীপুত্ৰ নাটকখনিৰ মৃদুল দা মানে থিয়েটাৰখন চালোঁ। দাদা খুব অসুস্থ, তথাপিতো আহিছোঁ আমি ফটো উঠিম বুলি। দাদা খুব ভাল হৈছে নাটকখন। মোৰ এটা চেনেল আছে, আপোনাক অকণমান মানে উঠাইছোঁ, বেয়া নাপাব। তো আপুনি অকণমান হেৰি যি চেনেলটো হেৰি কৰি দিব দিয়ক। মই যিটো চেনেলৰ পৰা আপোনালোকক এতিয়া মোৰ সেৱা জনাইছোঁ, সেই চেনেলটো আপোনালোকে নিজৰ মন মগজু ভাবি লওক। এটা কথা কি, এটা চেনেলে কিছুমান বহুত ভাল ভাল কাম কৰিবলৈ উদ্দেশ্য হাতত লৈ পেলাই ওলাই আহে। মই চেনেলটো গৰাকীক মোৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। তাৰ পৰা আমি সকলোবিলাক থেংক ইউ। তাত মই আপোনালোকক থিয়েটাৰত মানে পূজাত অকণমান গীত দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। তাত আপোনালোকক মই বড়ো, খেৰাই, তাৰপিছত বাগৰুম্বা দুটা মই ডেন্স আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে চাব কেনেকুৱা পায়। মানে আমাৰতো টাউনত এইবিলাক দেখিবলৈ এতিয়া মানে কি দেখিব টান, আৰু এইবিলাক গাঁৱতহে মানে অকণমান এই সংস্কৃতিবিলাক আছে আৰু ৰৈ। তো আপোনালোকে চাবচোন কেনেকুৱা পায়, আৰু নিশ্চয় কমেণ্ট কৰিব। এই মাত্ৰ থিয়েটাৰ চাই আহি পালোঁ, এতিয়া মানে ৰাতি 12টা বাজিছে। পূৰা মানে দেখিছেনে, পূৰা ভাগৰুৱা মানে, আৰু পূৰা মানে ফুটি উঠিছে মুখখনত, ইমান মানে ভাগৰুৱা হৈছোঁ। উপায় নাই, মানে ভাল লগা মানুহজনক চোৱাৰ কাৰণে অকণমান কষ্ট কৰিছোঁ। আৰু কি চবতকৈ ভাল লগা কথা, আপোনালোকে বাৰু দেখা পাবয়ে ব্লগত, মৃদুল দাকো লগ কৰিলোঁ। তেওঁ অকণমান মোৰ চেনেলটোৰ বিষয়ে কৈ দিছে। ফটো উঠিলোঁ, মই লগাই দিম বাৰু থাম্বনেইলত। তো আপোনালোকে কেনেকুৱা পালে ব্লগটো জনাব, আৰু মোক বহুত মৰম দিব। বাকী আকৌ মই দশমী নৱমী দেখুৱাবলৈ চেষ্টা কৰিম। বাকী আপোনালোকে কেনেকুৱা পাই আছে এই পূজাৰ মানে ভিডিঅ'কেইটা, তো আপোনালোকে জনালে মই বেছি ভাল পাম। তো আজিলৈ মই এৰিছোঁ, ব্লগটো দীঘলীয়াও হ'ব, আৰু আপোনালোকে ধৰক আমনিও পাব পাৰে। তো আজিলৈ এৰিছোঁ। গুড নাইট, বাই বাই।